Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ব্লগলৈ। মই যেহেতু ঘৰত নাই, বাৰ ঘৰত আছোহি বৰ্তমান। মই ইয়াত মোৰ মানে যোৰহাটত খুব বেছি প্ৰিয় এগৰাকী বৌ আছে। সো আজি মই বৌ ঘৰলৈ আহিছো। বৌৱে মোক খুব মৰম কৰে, মানে মোৰো বৌ খুব বেছি ভাল লাগে, একদম মানে প্ৰিয় আৰু নিজত লৈও নিজৰ। সো আজি আহিছো, ভাবিলো ইয়ালৈ আহিছো যেতিয়া নেকি অলপ দেখাও, চাব আপোনালোকে, বৌকো দেখাম। এয়া মোৰ লগত আহিছে টিকলি শুনো, এইজনী গৰমত পুৰা তাই দুষ্ট কৰিছে। এইফালে এইবিলাক ছিঙি আছে তাই পুৰা, এইফালে কি ধুনীয়াকৈ সজাই দিছে বেয়া, মানে খুব ভাল ভাল মানে এদাই নেকি। এইফালে খুব বেছি ধুনীয়াকৈ সজাই থৈছে ফুলবিলাক, ফুলৰ টাব। এয়া এইবিলাক চব কি ধুনীয়াকৈ সজাই থৈছে। আন্ধাৰ হৈ আছে। এয়া আমি খাবলৈ বহিলোঁ। শুনো, কি খাইছা? কি খাইছা? কি খাইছা? ৰুটি খোৱা। এয়া বাহ তাই খাই আছে, হ'ব। আৰু কি হ'ল? আমাৰ টিকলিয়ে ৰুটি খাইছে। ৰুটিটো দেখাই দিয়া, কি খাইছে চাওঁ। বা তাই একচুৱেলি ভাত নাখায়, ৰুটি খায়। চ' ৰুটি পালে তাই খায়, সেইকাৰণে তাই এতিয়া খোৱাত ব্যস্ত হৈ আছে মানে। বা এতিয়া ময়ো খাওঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া খাই বৈ আহি বহিলোহি। তাই একো মোক মানে খাবলৈও দিয়া নাই শান্তিকৈ। তাইক অকল মানে ঘূৰি ফুৰিব লাগিছে এইফালে। তাইকে মই ঘূৰাই ফুৰা হৈছে আৰু। ক'ত যাম? ক'ত যাম আমি? হা, ক'ত যাম? বান্দৰত যাব লাগে তাই। বান্দৰৰ পৰা ইয়ালৈ আহিব, ইয়াৰ পৰা তালৈ যাব। সেয়া মই নাযাওঁ দেই। বুলি টানি লৈ তাইবিলাকে আৰু একো কাম নাই। তাই তললৈ আহিব, ওপৰলৈ যাব। যিহেতু আমাৰ মনটো ডাঙৰ হৈছে, গতিকে অলপ তাই উৎপাতবিলাক বাঢ়িছে, আৰু সেইবিলাক উৎপাতে একচুৱেলি আমাৰ ভালো লাগে। আজি তাইৰ লগত মই অলপ খেলি দিছোঁ, যিহেতু মই কাইলৈ যামগৈ ঘৰলৈ। তাইও চাগে কিবা উমান পাইছে, কালিৰ পৰা মোক এৰি দিয়া নাই। এয়া ক'ত যাম? বলা 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 বলা, মই ভিডিঅ' কৰি গৈ আছোঁ। No text found. No text found at that location. No text found at that. No text found at. কি কৰিছা? কি পেলাইছা? এনেই পেলাইছা? অলপ দৌৰি যোৱা। এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ বহুত টাইম ইয়াত থকা হ'ল, খোৱা বোৱা হৈ গ'ল চব। তো বৌ আহক। এইগৰাকী হৈছে আমাৰ বৌ। আমি ওলালোঁ, এতিয়া যাম। বৌ আহিছে, এয়া চাই থাকিব। এয়া
বৌ কিবা কৈ দিয়ক কিবা কৈ দিয়ক কি ক'ম কি ক'ব হাই বাই সেইবোৰকে ক'ম এই আমাৰ প্ৰিয় বৌ খুব বেছি মৰমৰ হয় এইবিলাক চাই থাকক ৱাহ খুব ধুনীয়াকৈ ফুলি আছে কি কৃষ্ণচূড়া ফুল কি সুন্দৰ পৰিৱেশ চাওক আমি গৈ আছোঁ সোণাৰু বকুল